বন্ধু বান্ধৱীসকল কি কৰি আছে সকলোৱে? কালি আমি অকণমান ওলাই গৈছিলোঁ। ইয়াত যিহেতু মেলা হৈ আছে, মেলা চাবলৈ বুলি ভিডিঅ' কৰি আনিছিলোঁ। ভিডিঅ'খিনি বোলো ফেচবুকতে সাঁচি ৰাখোঁ আৰু আপোনালোকে যদি ভাল পাই চাই তেনেহ'লে মোৰ ঘৰখনলৈ আহিব দেই। আৰু যোনসকল মানে নতুন হয় মোৰ ঘৰখনলৈ আহিব আৰু মৰম দিব বুলি আশা কৰিছোঁ। আমি যাওঁতে এয়া আবেলি হ'লগৈ, আন্ধাৰ হোৱা নাই, মানে তেনেকুৱাই হ'লগৈ আৰু ভিডিঅ'বোৰ ভালকৈ স্পষ্টকৈ আৰু ইমান হোৱাগৈ নাই। এতিয়া এয়া আমি পালোহি, দেখিছেনে? ৰাস্তাৰ কাষতে দোকানবোৰ কি ধুনীয়াকৈ হৈ আছে। সেইটো আমি মেলা জেগা পালোহি আৰু এইখিনি একদম দেখি মানে কি নল'ম লাগিব এতিয়া। খালি আৰু ইয়াত বস্তু ল'ব নোৱাৰি যিহেতু বস্তুবোৰ বহুত দাম। তেওঁ বুলি সৰু সুৰা ইটোৰো সিটো আৰু দুটামান ল'লোঁ। এয়া আমি মন্দিৰ ভাগ আছিলে, মন্দিৰ ভাগলৈ আহিছোঁ। অকণমান বোলো সোমাই লওঁ মন্দিৰ ভাগতে। আজি প্ৰথম যাম দেই ইয়াৰ পৰা, মানে ইয়ালৈ অহাৰ পাছৰ পৰা ক'তো এনেকৈ মন্দিৰত গৈছোঁ আৰু আগতে এনেকৈ মানে চাকি জ্বলাবৰ বাবে যোৱা নাই। আজি ফাৰ্ষ্ট জ্বলাম বোলো এগছ, যিহেতু দেহা মানুহৰ গাটো অকণমান বেয়া হৈ থাকে, সেইটো কাৰণে বোলো চাকি এগছকে জ্বলাই লওঁ। ইয়াত যিহেতু নামঘৰ নাই আৰু সেইবাবে মন্দিৰলৈকে গ'লোঁ, চাকি এগছ জ্বলাই দিলোঁগৈ। ইফালে মই চাকি জ্বলোৱা জেগাকণলৈ গ'লোঁ। এই গছ দেখিছেনে? মেইন চাকি গছ মানে ভিতৰত আছে, এগছ বাহিৰতো আছে। ইয়াত খালি চাকি জ্বলাবলৈ নিদিয়ে, তেল নি পেলাই এনেকৈ তেলটো চাকি গছতে ঢালি দিব লাগে। মই এগছ চাকি নিছিলোঁ, তেওঁ বুলি সৰু এগছ, সেই গছকে অকণমান মানে জ্বলাবলৈ সুধিলোঁ আৰু জ্বলাবলৈ দিম বুলি ক'লে সেই গছকে জ্বলালোঁ। ধূপ নিছিলোঁ, ধূপ জ্বলাবলৈ নিদিয়ে, ধূপ সেই কিনাৰতে থৈ আহিলোঁ। এয়া আমি দেহা আৰু মই বাহিৰলৈ আহিলোঁ, ভিডিঅ' কৰি ল'লোঁ। দেহাই এইফালে বল এটা কিনিলে, একদম বল পাই ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে আৰু সি একদম বল খেলিবলৈ ল'লেই মানে। ইফালে সি গৈ আছে দেউতাকৰ লগত আৰু বহুত ভাল পায় দেই। তাক কি লাগিব বুলি ক'লে ফাৰ্ষ্টতে সি বলটোহে দেখাব। কান্দিছে? অঁ কান্দিছে আকৌ। কি আছে?